নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম পৃথিৱীৰ 10টা আচৰিত কথাৰ বিষয়ে। কোকা-কোলা বাৰু আপুনি ক'ত কিনিব নোৱাৰে জানেনে? ইয়াৰ উত্তৰ হৈছে উত্তৰ কোৰিয়া আৰু কিউবাত। বিশ্বৰ কোনকেইখন দেশে জোখ মাখ কৰা পদ্ধতি ব্যৱহাৰ নকৰে? ইয়াৰ উত্তৰ হৈছে লিবিয়া, ম্যানমাৰ আৰু ইউনাইটেড ষ্টেটছ। বিশ্বৰ মৌন কোঠাটো ক'ত আছে আপুনি বাৰু জানেনে? ইয়াৰ উত্তৰ হৈছে মাইক্ৰ'ছফ্ট হেডকোৱাৰ্টাৰ ৱাশ্বিংটনত। 2010 আৰু 2014 ফিফা ৱৰ্ল্ড কাপ কিমান মানুহে চাইছিল আপুনি বাৰু জানেনে? ইয়াৰ উত্তৰ হৈছে বিশ্বৰ আধা সংখ্যক জনগণে। বিশ্বৰ ভূমিকম্প প্ৰৱণ দেশ কোনখন আপুনি জানেনে? ইয়াৰ উত্তৰ হৈছে জাপান। মোৰ ভিডিঅ'সমূহ চাই ভাল পালে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কেৱল মাত্ৰ দুখন দেশৰ নাম দাৰে আৰম্ভ হয়, দেশ দুখন কি কি? ইয়াৰ উত্তৰ হৈছে দ্য গেম্বিয়া আৰু দ্য বাহামাছ। এই প্ৰশ্নটোৰ উত্তৰ যদি আপোনালোকে জানে তেনেহ'লে কমেণ্ট কৰি জনাব। জানি আচৰিত নহ'ব, প্ৰতি ছেকেণ্ডত কিমানজন ব্যক্তিৰ মৃত্যু হয় আপুনি জানেনে? ইয়াৰ উত্তৰ হৈছে কেৱল মাত্ৰ 2জন ব্যক্তিৰ। বয়সত বিশ্বৰ ভিতৰত আটাইতকৈ সৰু দেশখন কি বাৰু আপুনি জানেনে? ইয়াৰ উত্তৰ হৈছে চাউথ চুডান। সূৰ্যটো বাৰু পৃথিৱীতকৈ কিমান ডাঙৰ আপুনি জানেনে? ইয়াৰ উত্তৰ হৈছে 109 গুণ। সমগ্ৰ বিশ্বত 1 মিনিটত কিমান শিশুৰ জন্ম হয় বাৰু? প্ৰায় 250টা শিশুৰ।